আজি মই আপোনালোকৰ কাৰণে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তেওঁ বায়োগ্ৰাফি লৈ আহিছো। আজিৰ ভিডিঅ'টোত তেওঁৰ বিষয়ে জানিব পাৰিব আৰু এইটো জানিব পাৰিব যে বিষ্ণুপ্ৰসাদ ৰাভাক সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁ কলাগুৰু উপাধি দিয়াটো সত্য নে অসত্য, আৰু এইটো জানিব পাৰিব যে বিষ্ণুপ্ৰসাদ ৰাভা এনেকুৱা কি কাৰণ আছিলে যিটো কাৰণত তেওঁ ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা আমাৰ জাতীয় পতাকাৰ সলনি কোলা পতাকা উৰুৱাইছিলে, যাৰ বাবে তেওঁ গ্ৰেপ্তাৰো কৰা হৈছিল। এই সকলোবোৰ আজিৰ ভিডিঅ'টোত গম পাব। ভিডিঅ'টো দীঘল বুলি আপুনি এলাহ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে আপুনি সকলোবোৰ কথা ভালদৰে বুজি পাব। নমস্কাৰ, মই টিপনা হাজৰিকা আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল অসমীয়া গুৰুকুললৈ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেওঁ এজন বহুত টেলেণ্টেড, বহুত স্মাৰ্ট আৰু বহুত ইণ্টেলিজেণ্ট ব্যক্তি আছিলে। তেওঁ পঢ়া শুনাৰ লগতে সংগীত, সাহিত্য, চিত্ৰকলা, তৰ্ক, নৃত্য, আবৃত্তি, সমাজ সেৱা, ফুটবল, ক্ৰিকেট, হকী এই সকলোবোৰতে এক্সপাৰ্ট আছিলে তেওঁ। এতিয়া তেওঁৰ জন্ম হৈছে 1909 চনৰ 31 জানুৱাৰীত ঢাকাৰ এটা বড়ো পৰিয়ালত। তেওঁৰ দেউতাকৰ নাম আছিলে গোপাল ৰাভা আৰু মাকৰ নাম আছিলে গেঠিবালা ৰাভা। তেওঁলোকৰ 9টা ল'ৰা ছোৱালী আছিলে, 5জন ল'ৰা আৰু 4জনী ছোৱালী আছিলে। বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁ নিজৰ পঢ়া আৰম্ভ কৰিছিলে ঢাকাৰ প্ৰাথমিক স্কুলত। তাত তেওঁ বেংগলী মিডিয়ামতো পঢ়াইছিলে আৰু উৰ্দু ভাষাও তাত তেওঁ শিকিছিলে আৰু তেওঁ পঢ়া শুনাত বহুত চোকা আছিল। তেওঁ 1926 চনত প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত পাছ কৰিছিলে আৰু দৰং জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিলে, যাৰ বাবে তেওঁ এমপ্ৰেছ স্বৰ্ণ পদক আৰু বৃত্তি প্ৰদান কৰা হৈছিলে। তাৰ পিছত 1926 চনত তেওঁ কলিকতালৈ যায়। কলিকতাত ছেইণ্ট পলছ কলেজত তেওঁ ISC শ্ৰেণীত আপোনাৰ নামভৰ্তি কৰে আৰু তেওঁ সেই কলেজৰ ক্ৰিকেটৰ এজন অধিনায়ক হিচাপেও নিৰ্বাচিত কৰে। তাৰপিছত 1928 চনত তেওঁ ISC পৰীক্ষাত প্ৰথম বিভাগত পাছ কৰে আৰু 1928 চনত তেওঁ পদাৰ্থ বিজ্ঞানত ৰিপন কলেজত নামভৰ্তি কৰে আৰু তাত তেওঁ কিছুদিনৰ ভিতৰতে সেই ছাত্ৰসকলৰ মাজত জনপ্ৰিয় হৈ পৰে আৰু তেওঁ কি কৰে, সেই কলেজখনৰ ফুটবলৰ সম্পাদক আৰু পিছলৈ সাধাৰণ সম্পাদক পাতে। তাৰপিছত 1930 চনত বিষ্ণুপ্ৰসাদ ৰাভাই BSc মহালাৰ বাছনি পৰীক্ষাত তেওঁ কলেজৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰে আৰু সেইখিনি সময়তে কি হয়, আইন অমান্য আন্দোলনৰ আৰম্ভ হয় আৰু ইয়াৰ প্ৰভাৱ কলেজৰ ছাত্ৰসকলৰ ওপৰতো পৰিবলৈ আৰু কলেজৰ আগৰণুৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ ওপৰত পুলিচৰ চকু পৰিবলৈ। তাৰপিছত কি কৰে পুলিচে, বিষ্ণুপ্ৰসাদ ৰাভা হোষ্টেলত আহি তেওঁ তালাচী কৰে, তেওঁ চেক কৰে, যাৰ বাবে তেওঁ নিজকে বিপন্ন অনুভৱ কৰে, যে তেওঁ এইটো অনুভৱ কৰে যে ইয়াত মই থকাটো ঠিক নহয়। সেইকাৰণে তেওঁ সিদ্ধান্ত লয় যে তেওঁ এই কলেজ এৰি পেলাই বেলেগ কলেজত পঢ়িব, তেওঁ কলেজৰ পৰা ট্ৰেন্সফাৰ হ'ব। তাৰ কাৰণে তেওঁ বদলীকৰণৰ প্ৰমাণ পত্ৰ লৈ তেওঁ কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত এডমিশ্যন লয়। তাত বিজ্ঞান শাখা নথকাৰ বাবে তেওঁ কলা শাখাত ইংৰাজীত আপোনাৰ BA পঢ়িবলৈ লয়, কিন্তু তাতো তেওঁ পঢ়া কমপ্লিট নহয়। কি হয় জানেনে, সেই সময়ত কোচবিহাৰ এখন ৰাজ্য আছিলে, আপোনাৰ সেই সময়ত আছিলে ব্ৰিটিছৰ শাসন চলি আছিলে আমাৰ ভাৰতবৰ্ষত। তেতিয়া ব্ৰিটিছৰ কোনোবা ব্যক্তি যদি বাটেৰে যায়, ক'ৰবাত যায়, ফুৰিব হওক বা যিকোনো কামত বা যায়, তেতিয়া বেলেগ লোকসকলে কি কৰিব লাগে, তেওঁলোকক দেখি ৰখি পেলাই তলমূৰ কৰিব লাগে আৰু মানে তেওঁলোকক সন্মান কৰিব লাগে। তেতিয়া এদিনাখন কি হ'ল, বিষ্ণুপ্ৰসাদ ৰাভা আৰু তেওঁৰ বন্ধুসকল খোজকাঢ়ি গৈ আছিলে। তেনেকুৱাতে আপোনাৰ কোচবিহাৰৰ ৰজাৰ মন্ত্ৰী এজন আহে। তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভা আৰু তেওঁৰ বন্ধুসকলে তেওঁলোকক সন্মান নকৰে, যাৰ বাবে কি কৰে, বিষ্ণুপ্ৰসাদ ৰাভা আৰু তেওঁৰ বন্ধুসকলক ক্ষমা খুজিব দিয়ে। কিন্তু কি কৰে জানেনে, বিষ্ণুপ্ৰসাদ ৰাভা আৰু তেওঁলোকৰ ক্ষমা নোখোজে। কি কৰে বিষ্ণুপ্ৰসাদ ৰাভাই, তেওঁ সেই ৰজাসকলক, সেই দেশীয় ৰজাসকলক তুলনা কৰি এটা কবিতা লিখে। তেওঁলোকক ইটিকিং কৰা বা এটা তুলনা কৰি কবিতা লিখে, যিটো তেওঁলোকৰ গাত লাগে, তেনেকুৱা কবিতা এটা লিখে আৰু সেই কবিতাটো লিখি কোচবিহাৰৰ ৰাজপ্ৰসাদৰ ঘৰত বেৰত লগাই দিয়ে। আৰু তেওঁলোকে গম পালে যে এই কামটো কোনে কৰিব পাৰে, তেওঁলোকে গম পালে বিষ্ণুপ্ৰসাদ ৰাভাই এই কামটো কৰিছে আৰু তেওঁক ক'লে যে 24 ঘণ্টাৰ ভিতৰত কোচবিহাৰ এৰি তুমি গুচি যোৱাগৈ। তাৰপিছত তেওঁ আকৌ সেই কলেজৰ পৰা বদলীকৰণৰ প্ৰমাণ পত্ৰ লৈ পূব বংগৰ কাৰ্ল মাইকেল কলেজত নামভৰ্তি কৰে আৰু তেওঁ সেই কলেজতো পঢ়া কমপ্লিট নহয়। তেওঁ এটা ঘটনা কৰে, কি কৰে জানেনে, তেওঁলোকৰ কলেজৰ 3 তালাৰ ওপৰত ব্ৰিটিছৰ পতাকাখন উৰি আছিলে আৰু বিষ্ণুপ্ৰসাদ ৰাভাই কি কৰিলে জানেনে, তেওঁ ৰাতি মনে মনে গৈ পেলাই ব্ৰিটিছৰ পতাকা সলনি আমাৰ জাতীয় পতাকাখন লগাই দিলে। মজা আয়া। যাৰ বাবে পিছদিনাখন কলেজৰ ভিতৰত বহুত হুলস্থুল হ'ব ল'লে। আৰু সেইখিনি সময়তে কি হৈছিলে, মাষ্টাৰ দাস সূৰ্যসেনৰ নেতৃত্বত সশস্ত্ৰ বিপ্লৱীসকলৰ এটা দলে চট্টগ্ৰামত থকা ব্ৰিটিছ অস্ত্ৰাগাৰ লুণ্ঠন কৰে আৰু পুলিচে ভাবে ইয়াত
বিষ্ণুপ্ৰসাদ ৰাভাৰো যোগদান আছে, কাৰণ তেওঁ সেইটো কামো কৰিলে, যাৰ বাবে ভাবে যে সেইখিনি সময়তে এইটো হৈছিলে, তো সেইকাৰণে ভাবিলে যে বিষ্ণুপ্ৰসাদ ৰাভাৰো ইয়াত যোগদান আছে, যাৰ বাবে তেওঁ সেইখন কলেজো এৰিব লগা হয়। তেওঁ 1931 চনত তেওঁ সেইখন কলেজো এৰি দিয়ে আৰু ইয়াতে তেওঁ কলেজীয়া জীৱন শেষ হয় আৰু তেওঁ নপঢ়ে। আৰু এবাৰ কি কৰিলে জানেনে বিষ্ণুপ্ৰসাদ ৰাভাই? তেওঁ পঢ়া শুনা কমপ্লিট হোৱাৰ পিছত তেওঁ DSP চাকৰি পালে, পুলিচৰ DSP পদত তেওঁ চাকৰি পালে আৰু তেওঁ জইন হোৱাৰ আগত এটা শপতনামাত চহী কৰিব লাগে। আপোনাৰ দৰং জিলাৰ এজন SP তেওঁ ক'লে এখন শপতনামা দিলে, তাত তেওঁ চহী কৰিব দিলে আৰু তাত কি লিখা আছিলে জানেন? যে ব্ৰিটিছ বিৰোধী কাম কাজত মই যুক্ত নাছিলো আৰু নাই কেতিয়াবা হ'ম, এইবুলি লিখা আছিলে। আৰু বিষ্ণুপ্ৰসাদ ৰাভাই কি কৰিলে জানেনে? তেওঁ সেই আপোনাৰ শপতনামাত চহী নকৰিলে। কিয়? তেওঁ মনত এইটো ভাৱ আহিব ল'লে যে যদি মই ইয়াত চহী কৰোঁ তেনেহ'লে মই মোৰ নিজৰ আদৰ্শ আৰু মোৰ দেশক বিশ্বাসঘাতকতা কৰা হ'ব বুলি তেওঁ মনত ভাৱ আহিলে আৰু তেওঁ সেই SP জনক ক'লে যে ক্ষমা কৰিব, মই ইয়াত চহী কৰিব নোৱাৰোঁ আৰু তেওঁ DSP চাকৰিটো বাদিলে। DSP পদটো তেওঁ তাতে এৰি দিলে যে মই চাকৰিটো কৰিব নোৱাৰোঁ বুলি তেওঁ গুচি আহিলে আৰু তেওঁ জীৱনত কেতিয়াও চাকৰিৰ কাৰণে এপ্লাই নকৰিলে, তেওঁ চাকৰিয়ে নকৰিলে। তাৰপিছত বিষ্ণুপ্ৰসাদ ৰাভাৰ যেতিয়া 27 বছৰ বয়স হৈছিলে, তেওঁ 1936 চনত প্ৰিয়লতা দত্তক তেওঁ বিয়া পাতে। তেওঁ এগৰাকী গায়িকা আছিলে। তেওঁ কলিকতাত গৈছিলে গান ৰেকৰ্ডিং কৰিবৰ কাৰণে আৰু তাতে বিষ্ণুপ্ৰসাদ ৰাভা আছিলে। বিষ্ণুপ্ৰসাদ ৰাভা আপোনাৰ পঢ়া শুনা কমপ্লিট কৰি হোৱাৰ পিছত তেওঁ কলিকতাতে আছিলে। তেতিয়া দুয়োৰে মাজত প্ৰেম হয়, তেওঁলোকে লাভ মেৰেজ কৰে। কিন্তু কি হয় জানেনে? বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী প্ৰিয়লতা দত্তৰ আপোনাৰ অকালতে তেওঁৰ মৃত্যু হয়। বিয়াৰ কিছুদিনৰ পিছতে তেওঁৰ মৃত্যু হয়, যাৰ বাবে বিষ্ণুপ্ৰসাদ ৰাভাই দ্বিতীয়বাৰ বিয়া পাতিব লগা হয়। তেওঁ দ্বিতীয়বাৰ বিয়া পাতে কনকলতা মেধি। 1952 চনত তেওঁ বিয়া পাতে আৰু তেওঁৰ ঘৰ আছিলে আপোনাৰ নলবাৰীত। আৰু এওঁ বিয়া কৰাৰ পিছত এওঁৰ ফালৰ পৰা দুটা সন্তানৰ জন্ম হ'ল। প্ৰথম সন্তানটোৰ জন্ম হ'ল 1959 চনত, তেওঁৰ নাম আছিলে পৃথ্বীৰাজ ৰাভা। আৰু আনজন সন্তান জন্ম হয়, দ্বিতীয় সন্তানজন জন্ম হয় 1960 চনত আৰু তেওঁৰ নাম আছিলে হেমৰাজ ৰাভা। তাৰপিছত কি হ'ল? 1962 চনৰ 5 জানুৱাৰীত তেওঁ দ্বিতীয়গৰাকী পত্নীও অকালতে মৃত্যু হয়, যাৰ বাবে তেওঁ আকৌ তৃতীয়বাৰ বিয়া পাতিব লগা হয়। আৰু তেওঁৰ তৃতীয়গৰাকী পত্নীৰ নাম আছিলে মোহিনী বেলী বসুমতাৰী। তেওঁৰ দুটা সন্তান জন্ম হয়। তেওঁ প্ৰথম কন্যা সন্তানৰ জন্ম হয় আৰু সেই কন্যা সন্তানৰ জন্ম হয় লগতে মৃত্যু হয়। তাৰপিছত তেওঁ এটা ল'ৰা সন্তানৰ জন্ম হয়, যাৰ নাম আছিলে আপোনাৰ মেন্দুলা ৰাভা। আৰু আপোনাৰ বিষ্ণুপ্ৰসাদ ৰাভাই যেতিয়া তেওঁ পঢ়া শুনা কমপ্লিট হৈছিলে 1931 চনত, তেওঁ কলেজীয়া জীৱন শেষ হৈছিলে। তাৰপিছতে তেওঁ কলিকতাতে আছিলে। কলিকতাত থাকি তেওঁ বিভিন্ন সাংস্কৃতিক কাম কাজত জড়িত হ'ল আৰু তেওঁ কি কৰিছিলে? তাত থাকি এটা আগু পিকচাৰ্ছ কৰ্পৰেশ্যন নামেৰে এটা চিনেমা কোম্পানী খুলিলে। তেওঁ সপোন আছিলে, তেওঁ এইটো ভাবিলে যে তেওঁ অসমীয়া চিনেমা বনাব আৰু অসমীয়া চিনেমা বনাই সেইবোৰ বেংগলী ভাষা আৰু হিন্দী ভাষালৈ ৰূপান্তৰ কৰিব। আৰু তেওঁ এইটো ভাবিলে যে মই প্ৰথম চিনেমা বনাম জয়মতী। আপোনাৰ প্ৰথম জয়মতী চিনেমাখন বনোৱা আইডিয়াটো আহিছিলে আপোনাৰ মনত বিষ্ণুপ্ৰসাদ ৰাভা। কিন্তু কি হ'ল? তেওঁ আপোনাৰ সেই চিনেমা কোম্পানীটোৰ 3জন বেংগলী অংশীদাৰ আঁতৰি গ'ল আৰু সেইখিনি সময়তে আকৌ কি হৈছিলে? চট্টগ্ৰাম অস্ত্ৰাগাৰ লুণ্ঠনৰ ঘটনাৰ সংক্ৰান্তত পুলিচে তেওঁ আপোনাৰ থাকিবলৈ শান্তি দিয়া নাছিলে, তেওঁ গ্ৰেপ্তাৰ কৰিব লাগিছিলে। এইবিলাক হৈ থকাৰ কাৰণে কি হ'ল? তেওঁ সপোনটো আধৰুৱা হৈ থাকিলে। তেওঁ সপোনটো সেইখিনিতে শেষ কৰিব লগা হ'ল। তেওঁ যিটো কল্পনা কৰিছিলে, যিটো কৰিম বুলি ভাবিছিলে, সেইটো কৰিবলৈ নোৱাৰিলে, তেওঁ নহ'লে। তাৰপিছত যেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁ প্ৰথম চিনেমা জয়মতী নিৰ্মাণ কৰে, তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভায়ো তেওঁক বোলে বহুত সহায় কৰিছিলে এই জয়মতী চিনেমাখন নিৰ্মাণ কৰা। আপোনাৰ বিষ্ণুপ্ৰসাদ ৰাভা বহুত টেলেণ্টেড বুলি কৈছিলোঁ হয়নে? তেওঁ কি কৰিছিল জানেনে? কলিকতাত যেতিয়া আছিলে তাত এটা অনুষ্ঠান হৈছিলে আৰু সেই অনুষ্ঠানত তেওঁ গান গাব দিছিলে। তেতিয়া তেওঁ কি কৰিছিল জানেনে? তেওঁ আপোনাৰ বাংলা, বড়ো, কাৰ্বি, নেপালী, মণিপুৰ, খাচী, মিজো, উৰিয়া, হিন্দী, উৰ্দু আৰু ইংৰাজী ভাষাত গান গাইছিলে একেলগে। আৰু এইটো দেখা পাই সকলো মানুহ তাত সেই অনুষ্ঠানত উপস্থিত সকলো মানুহ মানে আচৰিত হৈ গ'লগৈ যে ইমান টেলেণ্টেড ব্যক্তি হয় আৰু তেওঁ প্ৰশংসা কৰি মানুহে তৎ পোৱা নাই, ইমানেই ভাল পাইছে তেওঁ। আৰু বিষ্ণুপ্ৰসাদ ৰাভা যেতিয়া কলিকতাত আছিলে তেতিয়া তেওঁ য়ং মেন খ্ৰীষ্টিয়ান এছ'চিয়েশ্যন নামৰ এটা সেই সময়ত কলিকতাত এটা ডাঙৰ সংগঠন আছিলে। সেই সংগঠনটোৰ ফালৰ পৰা তেওঁ ফুটবল খেলো খেলিছিল। আৰু এবাৰ এই সংগঠনটোৱে আয়োজন কৰা ফেঞ্চি ড্ৰেছ প্ৰদৰ্শনীত বিষ্ণুপ্ৰসাদ ৰাভাই আপোনাৰ ফৰাচী সাহিত্যিক ভিক্টৰ হিউগোৰ জনপ্ৰিয় চৰিত্ৰত হাম্পে অফ নটাৰডামৰ ছদ্মবেশ ৰূপ তেওঁ ধাৰণ কৰে। আৰু তেওঁ ইমান ধুনীয়াকে সেই ৰূপটো ধাৰণ কৰিছে, তেওঁ আপোনাৰ দেখি আচৰিত হৈ গৈছে আৰু প্ৰশংসা কৰি তৎ পোৱা নাই। আৰু এবাৰ বিষ্ণুপ্ৰসাদ ৰাভাই তেজপুৰৰ বান ৰং মঞ্চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰি নাটকখনত তেওঁ সুদৰ্শন চৰিত্ৰত তেওঁ অভিনয় কৰে। বিষ্ণুপ্ৰসাদ ৰাভাই আপোনাৰ গংগাটোপ, চিৰাজ, এৰাবাটৰ সুৰ, প্ৰতিধ্বনি আদি এই সকলোবোৰ
নাটকত অভিনয় কৰিছে আৰু তেওঁ চিনেমা জগতত বিভিন্ন চৰিত্ৰত তেওঁ অভিনয় কৰিছিলে আৰু বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা এওঁলোক দুয়োজন মিলি জয়মতী নৃত্য কৰি নাটকক গ্ৰামফোন ৰেকৰ্ডিং কৰিছিলে আৰু লগতে বিষ্ণুপ্ৰসাদ ৰাভাই ৰতনী বিহুৱতী বৰদৈচিলা অজগৰ বিয়া জন্মাষ্টমী শ্ৰী শংকৰদেৱ মাধৱদেৱ এই কাহিনীবোৰতো তেওঁ আপোনাৰ গ্ৰামফোন ৰেকৰ্ডিং কৰিছিলে তাৰ পিছত 1939 চনত বিষ্ণুপ্ৰসাদ ৰাভাক আপোনাৰ কাশী হিন্দু বিশ্ববিদ্যালয়ত তেওঁ নিমন্ত্ৰণ কৰিছিলে শিৱ বাবাৰ তাণ্ডৱ নৃত্য কৰিবলৈ আৰু তাত তেওঁ শিৱ বাবাৰ তাণ্ডৱ নৃত্য ইমান ধুনীয়াকৈ কৰিলে তাতো মানুহে তেওঁক প্ৰশংসা কৰি তৎ পোৱা নাই ইমান ভালদৰে তেওঁ নৃত্য কৰিছিল আৰু তেওঁৰ সেই তাণ্ডৱ নৃত্যত সন্তুষ্ট হৈ সৰ্বপল্লী ৰাধাকৃষ্ণনে বোলে তেওঁক আপোনাৰ কলাগুৰু উপাধিটো দিয়া বুলি কৈছিলে কিন্তু এইটো সত্য নহয় আপুনি এতিয়া এই ভিডিঅ'টো যিখন ফটো দেখা পাইছে ভিডিঅ'টো ৰখাই পেলাই প্ৰথমৰ পৰা শেষলৈকে পঢ়ি চাব পাৰে তাত কৈছে যে বিষ্ণুপ্ৰসাদ ৰাভাক সৰ্বপল্লী ৰাধাকৃষ্ণনে তেওঁক কলাগুৰু উপাধিটো দিয়া নাই যেতিয়া বিষ্ণুপ্ৰসাদ ৰাভা 1969 চনত তেওঁৰ মৃত্যু হৈছিলে 20 জুন তাৰিখে তেতিয়া দৈনিক অসমৰ এজন সাংবাদিকে তেওঁৰ মৃত্যু 1969 চনৰ 21 জানুৱাৰীত তেওঁৰ মৃত্যু ৰিলেটেড বাতৰি দিওঁতে আপোনাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ নামটো কোৱাৰ আগত কলাগুৰু উপাধিটো দি পেলাই তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি কৈছিলে প্ৰথমে আপোনাৰ কলাগুৰু উপাধিটো দি পেলাই বিষ্ণুপ্ৰসাদ ৰাভাৰ নামটো কৈছিল বুলি কোৱা গৈছে মই যিখিনি ৰিচাৰ্চ কৰিছো সেইখিনি মই এইটো পাইছো সেইকাৰণে মই আপোনালোকক এইটো কৈ দিছো আপোনালোকেও এইটোৰ ওপৰত ৰিচাৰ্চ কৰিবচোন যদি গম পায় কিবা মোক তলত কমেণ্ট কৰি জনাব বাৰু তাৰপিছত আপোনাৰ 1945 চনত বিষ্ণুপ্ৰসাদ ৰাভাই ভাৰতৰ বিপ্লৱী কমিউনিজম দলত তেওঁ জড়িত হয় কমিউনিজম মানে হৈছে আপোনাৰ সাম্ৰাজ্যবাদী দল এই দলটোত বিষ্ণুপ্ৰসাদ ৰাভা জড়িত হয় তাৰপিছত যেতিয়া 1947 চনৰ 15 আগষ্টৰ দিনা আমাৰ ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল তেতিয়া এই কমিউনিজম দলৰ লোকসকলে ভাবিছিলে আপোনাৰ বিষ্ণুপ্ৰসাদ এওঁলোকে ভাবিছিলে যে এই স্বাধীনতা পুঁজিবাদ লোকসকলৰ বাবে তেওঁলোকে তেনেকৈ ভাবিছিল যে কমিউনিজম লোকসকলৰ বাবে নহয় পুঁজিবাদ বিচাৰধাৰা থকা পুঁজিবাদ লোকসকলৰ বাবেহে এই স্বাধীনতা বুলি ভাবিছিলে তাৰ বাবে তেওঁ বিষ্ণুপ্ৰসাদ ৰাভাই কি কৰিছিলে 1950 চনত 26 জানুৱাৰীৰ দিনাখন আমাৰ গণতন্ত্ৰ দিৱসৰ দিনাখন আমাৰ জাতীয় পতাকা নুৰুৱাই তেওঁ কোলা পতাকা উৰুৱাইছিলে আৰু তাৰ শ্লোগান দিছিলে যে এই স্বাধীনতা ভুৱা যেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাই এই কোলা পতাকা উৰুৱালে তেতিয়া আমাৰ অসমৰ সেই সময়ৰ কংগ্ৰেছে কি কৰিছে তেওঁলোকে কৈছে যে বিষ্ণুপ্ৰসাদ ৰাভাক যিজন ব্যক্তিয়ে জীৱিত বা তেওঁৰ মৃত্যুৰ অৱস্থাত গতাই দিব এজন ব্যক্তিক 10,000 টকা পুৰস্কাৰ দিয়া হ'ব বুলি ক'লে আৰু আপোনাৰ 2 বছৰমান বিষ্ণুপ্ৰসাদ ৰাভা পুলিচৰ চকুৰ আগত নাই অহা তেওঁ আপোনাৰ পুলিচে তেওঁক বিচাৰি উলিয়াব পৰা নাইকিয়া আৰু সেই 2 বছৰৰ ভিতৰতে বিষ্ণুপ্ৰসাদ ৰাভাই আপোনাৰ বহুখিনি গল্প নাটক কবিতা প্ৰবন্ধ লিখি জনসাধাৰণক তেওঁ স্বাধীনতা অন্ধকাৰ শূন্যতা শোষণ নিৰ্যাতনৰ স্বৰূপ মাৰ্ক্সবাদৰ মূল নীতি আদি সম্পৰ্কে তেওঁ সজাগ কৰিবলৈ চেষ্টা কৰিছিল তাৰপিছত গৈ 1952 চনত পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু 1953 চনত তেওঁক ৰেহাই কৰিলে তাৰপিছত আকৌ বিষ্ণুপ্ৰসাদ ৰাভাক আপোনাৰ 1962 চনত চীন আৰু ভাৰতৰ মাজত যেতিয়া যুদ্ধ হৈ আহিছিলে তেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক চীনাপন্থী বুলি ভাবি আকৌ পুলিচে গ্ৰেপ্তাৰ কৰিছিলে তাৰপিছত আকৌ 1963 চনত তেওঁক ৰেহাই কৰিছিলে আৰু জানেনে বিষ্ণুপ্ৰসাদ ৰাভাই আমাৰ অসমীয়া জাতি আৰু সংস্কৃতি মহাবাহু ব্ৰহ্মপুত্ৰৰ লগত তুলনা কৰিছিলে আৰু বিষ্ণুপ্ৰসাদ ৰাভা এজন দূৰদৃষ্টি সম্পন্ন ব্যক্তি আছিলে আৰু কোৱা গৈছে বিষ্ণুপ্ৰসাদ ৰাভাই বোলে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তেওঁৰ কাম কাজ সৃষ্টিভংগী সাংস্কৃতিক সৃষ্টিৰাজি এই সকলোবোৰৰ পৰা প্ৰেৰণা পাইছিল বোলে আৰু বিষ্ণুপ্ৰসাদ ৰাভাই আপোনাৰ বহুতো সংগীত গল্প কবিতা নাটক উপন্যাস তেওঁ আদি লিখি থৈ গৈছে আৰু বিষ্ণুপ্ৰসাদ ৰাভাই লিখা আপোনাৰ উপন্যাস তিনিখনৰ নাম হৈছে সোণপাহি চিংকনে আৰু জীৱন লালসা আৰু তেওঁ লিখা নাটকখনৰ নাম হ'ল গেঙনি ৰেঙনি আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ তেওঁ স্মৃতি উদ্যান ক'ত আছে জানেনে বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি উদ্যান আছে তেজপুৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত ভৈৰৱ মন্দিৰৰ কাষত তেওঁ আপোনাৰ স্মৃতি উদ্যান আছে আৰু বিষ্ণুপ্ৰসাদ ৰাভা তেওঁৰ মৃত্যু হৈছে 1969 চনৰ 20 জুন তাৰিখে আৰু আমি সকলোৱে 20 জুন তাৰিখে বিষ্ণু ৰাভাৰ দিৱস হিচাপে পালন কৰোঁ আজি ভিডিঅ'টো ইমান বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে মোৰ যিখিনি নলেজ আছিলে মই যিখিনি জানো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আই হোপ আপোনালোক সকলোৱে তেওঁৰ বিষয়ে জানি বহুত ভাল পালে যদি ভিডিঅ' চাই ভাল পাইছে তেনে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টোৰ পৰা যদি নতুন কিবা শিকিছে তেনেহ'লে তলত কমেণ্ট কৰি জনাবচোন আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনাৰ তাত ন'টিফিকেশ্যন পায় ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ